নমস্কাৰ আৰম্ভ কৰিছে চাবলৈ আপুনি লাইভ আৱাৰ মই কৃপাঞ্জল প্ৰথমটো খবৰ ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ পঞ্চমটো দিন আজি ইউক্ৰেইনৰ সাৰ্নিভত ৰকেট বোমা নিক্ষেপ কৰা হৈছে সাৰ্নিভ চহৰৰ আৱাসিক অট্টালিকাত ৰকেট বোমা নিক্ষেপ কৰাৰ আহিছে এয়া শেহতীয়া খবৰ অব্যাহত আছে যুদ্ধ জৰ্জৰ ৰাছিয়া ইউক্ৰেইনৰ আৰু তাৰ পাছত যুদ্ধৰ পঞ্চমটো দিনত আজি সাৰ্নিভত ৰকেট বোমা নিক্ষেপ কৰাৰ শেহতীয়া খবৰ আহিছে সাৰ্নিভ চহৰৰ আৱাসিক অট্টালিকাত ৰকেট বোমা নিক্ষেপ কৰা হৈছে আৰু অট্টালিকাটোত কিমান সংখ্যক লোক আছে তাৰ কিমান পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে সেই খবৰ আমি জানিবলৈ চেষ্টা অব্যাহত ৰাখিম কিন্তু এয়া খবৰ হৈছে এতিয়া আৱাসিক অট্টালিকাত ৰকেট বোমা নিক্ষেপৰ কাৰণ তেওঁলোকে এফালে যুদ্ধ জৰ্জৰ এই পৰিবেশ খাম কাটাৰ বাবে শান্তি আলোচনা প্ৰিপাত নৈৰ কাষত তেওঁলোকে অব্যাহত ৰখাৰ কথা ঘোষণা কৰিছে আৰু ইউক্ৰেইনে সন্মতি প্ৰকাশ কৰিছে সেই প্ৰস্তাৱত আনফালে এতিয়া ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ পঞ্চমটো দিনত দেখিবলৈ পোৱা গৈছে সাৰ্নিভত পুনৰ ৰকেট বোমা নিক্ষেপ কৰা হৈছে সাৰ্নিভ চহৰৰ আৱাসিক অট্টালিকাত ৰকেট বোমাটো নিক্ষেপ কৰাৰ আহিছে শেহতীয়া খবৰ দিল্লীত পঞ্চমটো অপাৰেশ্যন গংগাৰ বিশেষ বিমান দিল্লীত উপস্থিত ইউক্ৰেইনৰ পৰা অহা 249 ভাৰতীয় বুদাপেষ্টৰ পৰা দিল্লীত উপস্থিত বিশেষ বিমানখন ইউক্ৰেইনত আবদ্ধ ভাৰতীয়ক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰখা হৈছে ইউক্ৰেইনত আবদ্ধ ভাৰতীয়সকলক লৈ চিন্তিত হৈছে ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকী আৰু তেওঁ এই অপাৰেশ্যন গংগাক সম্পূৰ্ণৰূপে চাই আছে প্ৰতিটো খবৰে আপডেট কৰি থকা হৈছে টুইট যোগে তেওঁ প্ৰতিটো খবৰ জনাই আছে কিন্তু দিল্লীত পঞ্চমটো অপাৰেশ্যন গংগাৰ বিশেষ বিমানখন আহি উপস্থিত হৈছে যিখনে কঢ়িয়াই আনিছে 249 গৰাকী ভাৰতীয়ক দিল্লীত উপস্থিত হৈছে ইউক্ৰেইনৰ পৰা অহা এই পঞ্চমখন বিমান বুদাপেষ্টৰ পৰা সিধাই তেওঁলোকে দিল্লীত উপস্থিত হৈছে বিমানখনত ইউক্ৰেইনত আবদ্ধ ভাৰতীয়ক উদ্ধাৰৰ বাবে এইদৰে অপাৰেশ্যন গংগা অব্যাহত আছে ইউক্ৰেইনত আবদ্ধ ভাৰতীয়সকলক লৈ চিন্তিত হৈছে মোদী টুইট যোগে তেওঁ সকলোবোৰ খবৰ আপডেট কৰি আছে খবৰবোৰ ৰাখি থকা দেখিবলৈ পোৱা গৈছে আমি জনাইছো ৰাছিয়াৰে কথা পাতিবলৈ সাজু হৈছে ইউক্ৰেইন বেলাৰুছ সীমান্তত ৰাছিয়া ইউক্ৰেইনৰ আজি শান্তি আলোচনা প্ৰিপাত নদীৰ পাৰত হ'ব দুই পক্ষৰ মাজত আলোচনা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ নিৰাপত্তাৰ দায়িত্ব লৈছে বেলাৰুছৰ ৰাষ্ট্ৰপতিয়ে বেলাৰুছৰ ৰাষ্ট্ৰপতিৰ আলোচনাৰ অন্তত জেলেনস্কি মান্তি হয় আলোচনাৰ বাবে ইফালে ৰাছিয়াৰ বিৰুদ্ধে আমেৰিকাই কঠোৰ নিষেধাজ্ঞা আৰোপ কৰাৰ পোষকতা কৰিছে ৰাছিয়াক ৰোধিবলৈ কি হ'ব পাৰে বিশ্ব সম্প্ৰদায়ৰ ৰণনীতি ইতিমধ্যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে বাইডেনৰ সকিয়নিৰ পিছতে দেশখনৰ পাৰমাণৱিক বাহিনীক সষ্টম হোৱাৰো নিৰ্দেশ দিছে পুটিনৰ বিপৰীতে ইউক্ৰেইনৰ দাবী ৰাছিয়াৰ আগ্ৰাসনৰ চতুৰ্থ দিনলৈকে ৰাছিয়াৰ মুঠ ৩,৮০০ৰো অধিক সৈন্যৰ মৃত্যু হৈছে ইউক্ৰেইনক সহায়ৰ বাবে বিশ্বৰ কেইবাখনো দেশে আগবঢ়াইছে অস্ত্ৰ শস্ত্ৰকে ধৰি আন সামগ্ৰীৰে সমৰ্থন জাপানৰ এজন উদ্যোগপতিয়ে $৩৭ লাখ প্ৰদান কৰিছে ইউক্ৰেইনক ৰাছিয়ান বাহিনীয়ে ইউক্ৰেইনৰ সামৰিক বাহিনীকে ধৰি দেশখনৰ সাধাৰণ জনতাৰ প্ৰবল প্ৰতিৰোধৰ সন্মুখীন হৈছে ৰাছিয়ান বাহিনীয়ে গোলা বাৰুদেৰে প্ৰবল আক্ৰমণ চলাইছে কিন্তু এতিয়াও ইউক্ৰেইনৰ সেনাৰ পৰা তেওঁলোকে দখল কৰিব পৰা নাই কিভ আৰু খাৰ্কিভ মহানগৰ দুয়োখন মহানগৰতে ৰাছিয়া আৰু ইউক্ৰেইন বাহিনীৰ মাজত চলি আছে প্ৰচণ্ড যুদ্ধ 24 ঘণ্টাই কিভত শুনা গৈছে বোমা আৰু ৰকেটৰ শব্দ সাৰ্নিভৰ কথা আমি ইতিমধ্যে জনাইছো সাৰ্নিভতো এবাৰ বোমা নিক্ষেপ কৰিছে আৱাসিক এলেকাৰ অট্টালিকাত বোমা নিক্ষেপ কৰা হৈছে ইউক্ৰেইনে দাবী কৰিছে ৰাছিয়াই খাৰ্কিভৰ এটা গেছ পাইপলাইন বোমাৰে উৰুৱাই দিছে এই বিস্ফোৰণত কোলা ধোঁৱাই আৱৰি ধৰিছে মহানগৰখন ৰাছিয়াৰ আগ্ৰাসনৰ বিৰুদ্ধে এইদৰে সজাগ হৈ পৰিছে বিশ্বৰ কেইবাখনো দেশ যাৰ ভিতৰত ডেনমাৰ্ক বেলজিয়াম ফ্ৰান্স আয়াৰলেণ্ড এইবোৰ বিশেষ আৰু এই ৰাছিয়াৰ বিমানসমূহো তেওঁলোকে নিষিদ্ধ কৰিছে তেওঁলোকৰ আকাশ মাৰ্গত Прокор сила! Прямо в рот попалось. Все цело! Целое, блядь, целое, вот, держи, целое! আজি মণিপুৰত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ